তো আজি প্ৰথমবাৰৰ বাবে এনেকৈ স্কুটি চলাই আছোঁ, মানে এনেকৈ ৰাস্তাত চলাই পোৱা নাছিলোঁ, মানে হাই ৰোডত বা এনেকৈ আৰু। তো দাদাৰ মতে মানে দাদাৰ সাহস দিয়ে, মানে সেইকাৰণে ভাল লাগে। দাদা সাহস দি আছে, মানে আমি যাই আছোঁ মানে পিছা কৰিছে। এতিয়া বাজিলে 2:45। তো হেলমেট আছে দে গাইজ, এয়া হেলমেটটো ভিডিঅ' ফেচটো যাতে ক্লিয়াৰ আহে, সেইটো কাৰণে মই হেলমেটটো পিন্ধা নাই, খুলি ল'লোঁ। এতিয়া গৈ আছোঁ আমি গোৱালপাৰা হৈ আমাৰ বঙাইগাঁও হৈ গোৱালপাৰা। তো ফাইনেলি গাইজ এন্ধাৰ ৰাতি এনেকৈ গৈ আছোঁ দুজনে আমি। আপোনালোকৰ সাহসত আৰু আপোনালোকৰ আশীৰ্বাদত আজি এনেকৈ দুজনে ওলাই আহিছোঁ আমি গৈ এতিয়া আৰু কি পাওঁ নাজানো, ক'ত ৰখোঁ নাজানো, গৈ আছোঁ আৰু। তো চাই থাকিব আপোনালোকে, আৰু নতুনবিলাকে ছাবস্ক্ৰাইব কৰি যাব আৰু মৰম যাচি যাব দেই গাইজ। আমি আহি পালোঁ কাকৈজান শিৱ মন্দিৰ, শিৱ বাবাৰ আশীৰ্বাদ লৈ আমাৰ যাত্ৰা এতিয়া আকৌ জাৰ্ণি আৰম্ভ কৰিম ইয়াৰ পৰা। কোনো চিন্তা নাই। তো ইফালে আমি কাকৈজান আহি পালোঁ, আপোনালোকক ক'লে আপডেট দিলোঁ। তো কাকৈজান পালোঁ, এতিয়া বাজিলে 4টা। আমি 3টা বজাত মাণিপুৰৰ পৰা জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া বাজিলে 4টা আৰু গৈ থাকোঁ লাহে লাহে। তো ফাইনেলি গাইজ আহোঁতে পোহৰে হৈ গ'ল। এতিয়া আৰু ৰখি কিনে ক'ৰবাত চাহ পানী খাব লাগিব আৰু, যিহেতু ৰাতিয়ে ভাত খোৱা আৰু এতিয়ালৈকে একো খোৱা নাই। এতিয়া ক'ৰবাত ৰখি কিনে চাহ পানী খাওঁ আৰু চাই থাকিব সকলোকে। যোগীঘোপা পালোঁ, ইফালে পৰিৱেশ চাওঁ, ইফালে তো হাইৱে ওপৰত আছোঁ আমি, ইফালে ব্ৰিজখন আছে, ব্ৰিজখন দেখাই দিছোঁ ৰ'ব, এইখন ব্ৰিজখন আগত দেখি আছে। পৰিৱেশ চাওক, অ' মাই গড, কি পৰিৱেশ, মজা লাগছে ন? অ' মাই গড, কি পৰিৱেশ। ইফালে আছে ভাই, গুড মৰ্ণিং ভাই, গুড মৰ্ণিং। গুড মৰ্ণিং। ৰাতি হৈছে ন, ৰাতিপুৱা ধৰিবই পৰা নাই, ৰাতিপুৱা না ৰাতি কি হৈছে আমি নিজেই গম নাপাওঁ। গৈ আছোঁ, এইফালে পৰিৱেশ চাওঁ না, কি মজা লাগি আছে অ' গাইছ, কি মজা। এইফালে দলংখন, অ' মাই গড, বহুত দিনৰ মূৰত আহিলোঁ, ভাল লাগি গ'ল দেই। ফাইনেলি গাইজ কি সুন্দৰ পৰিৱেশৰ মাজত আমি আহি পালোঁ। ইফালে ট্ৰেইন লাইন, ইফালে ৰাস্তা, গাড়ীখন ইয়াতে থৈছোঁ, ভাই আছে, ভাইও ভিডিঅ' বনাই আছে। এইফালে চাওক কি সুন্দৰ পৰিৱেশ, এইটো বিলে না নদীয়ে হয় বা। এইফালে চাওক পৰিৱেশ চাওক, কি সুন্দৰ পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজত মই আৰু ভাই, কি সুন্দৰ, মজা লাগিছে দেই। তো ফাইনেলি গাইজ, তো কিবা এটা খাই লওঁ, কিবা এটা মানে পুৰিকে খাওঁ আৰু। ৰাতিপুৱাই পৰঠা নাপালোঁ, পৰঠা নাই বোলে, পুৰিকে খাওঁ আৰু, উপায় নাই, খাব লাগিব যিহেতু পেটৰ কান্দি আছে, পেটে কুৰকুৰানি হৈ আছে। তো চাই থাকিব শেষলৈকে দেই গাইজ, এৰি নাযাব, ইমান কষ্ট। তো ফাইনেলি গাইজ আমি আহি পালোঁ দুধনৈ আৰু ডামৰা ৰোড, ইফালে ডামৰা ৰোড, ইফালে ডামৰা গৈছে, আৰু এইফালে দুধনৈ চাৰিআলি, এইফালে গুৱাহাটী লিখা আছে 107 কিলোমিটাৰ, ইফালে গোৱালপাৰা লিখা আছে 39, আৰু ইফালে অলপমান খোৱা বস্তু লৈ লৈছোঁ আমি। ইয়াতে চাহ পানী খালোঁ। অঁ ভাই, কেনে লাগছে আহি জাৰ্ণিটোত? হা, ভাল লাগছে না? চিয়'ৰ 100%? হা, এই চাই থাকক চবে, লাজ কৰিলে নহ'ব ন ভাই, ভিডিঅ' বনাব আহিছোঁ, ভিডিঅ' বনাবই লাগিব আমি ন। ইফালে আৰু গৈ থাকোঁ আলহীৰ ঘৰত, এতিয়া তামোল চামোল অলপ খাই লওঁ, তাৰপিছত যাত্ৰা আৰম্ভ কৰি আছোঁ। তো দেখাই থাকিম আপোনালোকক, চাই থাকিব, মৰম যাচিব। তো ফাইনেলি গাইজ এনেকৈ গৈ মানে পেহীহঁতৰ ঘৰ পালোঁ। পেহীহঁতৰ ঘৰত চাহ পানী খালোঁ, চাহ পানী খাই কিনে তাত ভিডিঅ' বনাব লাজ লাগে অ', পেহী থাকে না, পেহা থাকে না, সেইটো কাৰণে ভিডিঅ' বনাব লাজ লাগে। তো ভাবিছোঁ আপোনালোকৰ কাৰণে আকৌ ওলাই যাওঁ, ইয়াতে ওচৰে পাঁজৰে ভাল ভাল ঠাই আছে, সেইবিলাক আপোনালোকক দেখাওঁ আৰু আমিও চাওঁ। তো সেইবিলাক ভিডিঅ' চাবলৈ হ'লে মোৰ ইউটিউব চেনেলত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিবিলাকে নতুন চাই আছে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব, নটিফিকেশ্যন পাব। ভিডিঅ'টো দিয়াৰ লগে লগে আপোনাৰ তাত নটিফিকেশ্যন গুচি যাব। তো সেইটো কাৰণে বেল আইকনটো দবাই ল'ব দেই গাইজ। তো মৰম যাচিব আৰু মৰম দি যাব। আশা থাকিল আপোনালোকে যেন সহায় কৰি যাব আগন্তুক দিনবোৰলৈ। তো বাই বাই।